তো ফাইনেলি বন্ধুসকল মই ঘৰত আহি পালোঁ। তো ঘৰত আহিলোঁ, তো চাহ পানী খালোঁ। এতিয়া যাম মাছ মাৰিব আমাৰ পুখুৰীত। তো মাছ মাৰিব গৈছে দাদাহঁতে গৈছে আৰু কোনোবা মাছ মৰি আহিছে। তো আপোনালোকক মই দেখাই আছোঁ কেনেকৈ মাছ মাৰি আছে, কোনে মাছ মাৰিছে, গোটেইখিনি দিছোঁ আপোনালোকক। আমাৰ কিমান মাছ পাওঁ তো গোটেইখিনি যাম। তো বলক এতিয়া মাছ মাৰিবলৈ যাওঁ। আপোনালোক তাতে গৈ কিনে ভিডিঅ' কৰিম। তো তাতে গৈ কিনে তাৰে দৃশ্য আপোনালোকক মই দেখাই আছোঁ। তো মোৰ ভিডিঅ'টো চাই থাকক। পুখুৰী ধনচাৰ নাম্বাৰ নাই মোৰ লগত। ভাই যদি কি গাঠি দিছা পুরা ফুল ডাঙৰ না ডাঙৰ তিনটা জনাতে বলেছি দুবাই সংখ্যা ঘৰত একো নহয় দুবলে ইগুৰু বনাই আইফোন কৰি পাইছিলো বাছে উঠে লাগে যাবই গো অত্যাচার মাছের পুরা কাটা বেশি কেরকেরানি কাটা কাউ ধুয়ে দেখুন
উঠি যায় মাছ বেলেগ নাই আৰু আমি হৈ ওলাব খোজে গাইছে আমি অৱস্থা হয় কানা চানি চুঠি লৈ যোৱা খাবা তুমি তিনিজনে তিনিটা খাইছে একটা আছে সেই গুমার কথা আছে না ধরা হয় এই গাল খারাপ করে কি করা ঠিক আছে বসে এখানে লাগাও ভাই হ্যাঁ এখানে লাগাও আবার দেখ এখানে কি লই দিল তুমি তিনজনে কিছু আছে এক খানা লাগাও এই মাথা মারব কিমান ডাঙৰ ডাঙৰ মাছখিনি তো মোৰতো পচন্দ হৈছে কাৰণ ইমান ডাঙৰ ডাঙৰ মাছ কেতিয়াও দেখা নাছিলোঁ আজি প্ৰথমবাৰ দেখিছোঁ তো আপোনালোকে কেনে পাইছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু শেষত মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানেই আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।